Hello everyone, welcome all of you. তো আজি ভিডিঅ'টোত আমি আলোচনা কৰিম হোৱাট ইজ D10 অৰ্থাৎ ডেম'ক্ৰেটিক 10। ডেম'ক্ৰেটিক 10 হৈছে এটা আইডিয়া যিটো ৰিচেণ্টলি ইউনাইটেড কিংডমে প্ৰপ'জ কৰিছে। চ' ইয়াৰ মেইন উদ্দেশ্য হৈছে যিকেইখন G7 নেশ্যন আছে, এই G7 নেশ্যন কেইখনৰ লগত আৰু 3খন কাণ্ট্ৰি এড কৰি এটা বৃহত্তৰ এলায়েন্স ফৰ্ম কৰা। আৰু সেই 3খন কাণ্ট্ৰি হৈছে ৰাছিয়া, সাউথ কোৰিয়া আৰু ইণ্ডিয়া। চ' ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে যিটো ৱৰ্ল্ড ৱাইড 5Gৰ কাম চলি আছে, 5G টেকন'লজি, তাৰ ওপৰত যাতে চাইনাৰ যিটো ডমিনেঞ্চ সেইটো ৰোধ কৰা। অৰ্থাৎ 5G যিবিলাক কাম ইউৰোপীয়ান নেশ্যনত চলি আছে ৰেপিড হাৰত, আৰু সেই কামটো মেইনলি চাইনাৰ হাৱাই নামৰ কোম্পানী এটাই কি কৰি আছে আৰু সিহঁতে কি কৰিছে বহুত কম ৰেঞ্জত ইকুইপমেণ্টবিলাক প্ৰভাইড কৰি আছে। কিন্তু যিহেতু অনগয়িং যিটো আমাৰ পেণ্ডেমিক COVID-19 সেইটোৱে বহুত ক্ষতি কৰিছে ইউৰোপীয়ান কাণ্ট্ৰিবিলাকক, আমাৰ ইণ্ডিয়াকো ক্ষতি কৰিছে। তো সেইকাৰণে ইউনাইটেড কিংডমে বিচাৰিছে যে যাতে ইউৰোপীয়ান যিবিলাক ৰিচ কাণ্ট্ৰি আছে, ডেভেলপ কাণ্ট্ৰি, সেইবিলাকে যাতে চাইনাৰ ওপৰত আৰু ডিপেণ্ডেঞ্চ নহয় যিকোনো কামৰ কাৰণে, সেই উদ্দেশ্যে সেই প্ৰপ'জেলটো আগবঢ়াইছে। অৰ্থাৎ ইয়াৰ জৰিয়তে চাইনাক যাতে আমি কাউণ্টাৰ কৰিব পাৰোঁ ইকনমিকেলি, ঠিক আছে। চ' ইয়াৰ পৰা ভাৰতৰ অৰ্থাৎ ইণ্ডিয়াৰ কি লাভ হ'ব পাৰে যদি যিটো প্ৰপ'জেল আগবঢ়াইছে সেইমতে যদি কামবিলাক ঠিক ঠাকে হয়, তেনেহ'লে অৰ্থাৎ D10 যদি গঠন হয়, তেতিয়াহ'লে হোৱাইক কি কৰিব ইউৰোপীয়ান কাণ্ট্ৰিৰ পৰা উলিয়াই দিয়া হ'ব। আৰু সেই কামখিনি ইণ্ডিয়াত কি কৰিব, ইণ্ডিয়া যিহেতু এটা বহুত ডাঙৰ কাণ্ট্ৰি ইণ্ডিয়াখন, গতিকে আৰু ইয়াত বহুত আনস্কিল আৰু স্কিল্ড লেবাৰ বহুত পোৱা যায়, লগতে বহুত কম খৰচত মেনুফেকচাৰ কৰিব পাৰি। তেতিয়া কি কৰিব, সেই কিছুমান ইউৰোপীয়ান কোম্পানী নেটৱৰ্ক প্ৰভাইড কৰা, যেনে ছুইডেনৰ কোম্পানী এটা আছে এৰিকছন বুলি, তাৰপিছত ফিনলেণ্ডৰ কোম্পানী নকিয়া। তো এইবিলাকে কি কৰিব, ইণ্ডিয়াত মেনুফেকচাৰিং হাব কি কৰিব গঠন কৰিব, আৰু তাতে কি কৰিব কম খৰচত কি কৰিব ইকুইপমেণ্টবিলাক কি কৰিব মেনুফেকচাৰ কৰিব আৰু ইউৰোপলৈ এক্সপৰ্ট কৰিব। চ' যদি ঠিক ঠাকে হৈ যায় এই যিটো প্ৰপ'জেল আগবঢ়াইছে ইউনাইটেড কিংডমে আৰু D10 গঠন হয়, তেনেহ'লে ভাৰতৰ কাৰণে বহুত প্ৰফিট হ'ব। অৰ্থাৎ ইয়াত এমপ্লয়মেণ্ট জেনেৰেট হ'ব, ৰেভিনিউ কালেকশ্যন হ'ব বেছিকৈ, তো এনেকুৱা ধৰণৰ কামবিলাক হ'ব। কিন্তু এতিয়ালৈ অফিচিয়েলি ইণ্ডিয়ান গভৰ্ণমেণ্টে কোনো ধৰণৰ ষ্টেটমেণ্ট দিয়া নাই, বা অন্য যিকেইখন G7 কাণ্ট্ৰি আছে তেওঁলোকে কোনো ধৰণৰ এই বিষয়ে মন্তব্য আগবঢ়োৱা নাই। চ' এইটো অনাগত সময়তহে গম পোৱা যাব যে D10 গঠনৰ প্ৰক্ৰিয়া কিমান ছাকচেছফুল হয়। বাট যদি ছাকচেছফুল হয়, তেতিয়াহ'লে এইটো ইণ্ডিয়াৰ কাৰণে এটা পজিটিভ পইণ্ট হ'ব বুলি আমি আশা কৰিব পাৰোঁ। চ' ভিডিঅ'টো ইমানতে।